বিশেষকৈ ক'ব লাগিব যে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা হৈছে আৰু আমি দেখি আহিছোঁ যে প্ৰতি বছৰে আমি দেখি আহিছোঁ যে কিতাপ যোগান ধৰাৰ নামত মানে সময়মতে কিতাপ আহি নাপায় আৰু ঠিক তেনেধৰণে এই বছৰো আমি দেখি আহিছোঁ প্ৰথম বৰ্গৰ মানে মূল্যাংকন পৰীক্ষা অনুষ্ঠিত কৰাৰ পিছতো এতিয়ালৈকে মানে যোগান ধৰাত মানে ব্যৰ্থ হৈছে আৰু বিশেষকৈ আমি ক'ব লাগিব যে IASৰ গাফিলতিৰ কাৰণে এইটো হৈছে বুলি ক'ব লাগিব কাৰণ প্ৰতিটো শিক্ষকৰ পৰা যেনেকৈ আমি মানে শিক্ষকৰ এটা অভিযোগ আমি এটা পাইছোঁ বা অভিযোগ যেনেকৈ আমাৰ তাতে তথ্য আছে সেই তথ্য মতে আমি ক'ব পাৰোঁ যে বহুতবাৰ তেওঁলোকে মানে কৈছে যে আমাৰ তাতে কিতাপ আহি পোৱা নাই কিন্তু তাৰ পিছতো মানে IAS গৰাকীয়ে কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই গতিকে আমি ক'ব লাগিব যে নিশ্চয়কৈ ইয়াতে কিবা এটা ঘাপলতি আছে আৰু যাৰ কাৰণে আজিৰ তাৰিখত মানে কিতাপ যোগান ধৰাত মানে ব্যৰ্থ হৈছে গতিকে আমি আহ্বান কৰিছোঁ চৰকাৰক যে অতি শীঘ্ৰে এই IAS গৰাকীয়ে যদি এনেকুৱা ঘাপলতি কৰিছে ব্যৱস্থা গ্ৰহণ কৰক আৰু যদি এনেকুৱা কিবা এটা কোনোবা এটা চক্ৰ জড়িত আছে তেতিয়াহ'লে এই চক্ৰক মানে উৎখাত কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আমাৰ তাতে তথ্য আছে যে বিভিন্ন কিতাপ তেওঁলোকে যোগান ধৰাত মানে ব্যৰ্থ হৈছে আৰু যাৰ কাৰণে আজিৰ তাৰিখত আমাৰ স্কুলে মানে কিতাপ লাভ কৰিব পৰা নাই আৰু যাৰ কাৰণে আজিৰ তাৰিখত মানে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা হৈছে বুলি আমি অভিযোগ উত্থাপন কৰিছোঁ আজি আমি কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাই যৌথভাৱে বিশেষ গুৰুত্বপূৰ্ণ কাৰণ এটাত আমি সংবাদমেলৰ আয়োজন কৰিব লগা হৈছে আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ বা শুনিবলৈ পাইছোঁ আমি বিশেষ সূত্ৰে গম পাইছোঁ যে শিক্ষা বিভাগত এটা দুৰ্নীতিৰ বিৰুদ্ধে আমি আজি সংবাদমেল দিবলৈ ওলাইছোঁ আজি আমাৰ এই বাক্সা জিলাৰ আৰু তামুলপুৰ জিলাৰ আমি বিশেষ সূত্ৰে এই কথাটো গম পাইছোঁ শিক্ষা বিভাগত যে ইতিমধ্যে প্ৰথম মূল্যায়নৰ পৰীক্ষা জুন মাহত শেষ হ'ল জুন মাহত প্ৰথম মূল্যায়নৰ পৰীক্ষা শেষ হোৱাৰ আগমুহূৰ্তলৈকে যি ছাত্ৰ ছাত্ৰীয়ে কিতাপ পাব লাগিছিলে বহুত স্কুলত আজিলৈকে সেই ছাত্ৰ ছাত্ৰীয়ে কিতাপ পাবলৈ সক্ষম হোৱা নাই ইতিমধ্যে কিতাপ নোহোৱাকৈ ছাত্ৰ ছাত্ৰীয়ে প্ৰথম মূল্যায়নৰ পৰীক্ষা দিব লগা হৈছে এইটো কিমান দুখ আৰু পৰিতাপৰ বিষয় ইতিমধ্যে আমি খবৰ পোৱা মতে চৰকাৰৰ পৰা পৰ্যাপ্ত পৰিমাণৰ কিতাপ দিয়া হৈছিলে আৰু এই কিতাপ একমাত্ৰ বাক্সা জিলাৰ IAS জেহেৰুল ইছলামৰ গাফিলতিৰ কাৰণে আজি তামুলপুৰ আৰু বাক্সা জিলাৰ বহুত স্কুলৰ কিতাপৰ পৰা বঞ্চিত হৈ থাকিল গতিকে আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আৰু BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে এটা উচিত তদন্ত কৰি যে এই IAS গৰাকীয়ে বাক্সা আৰু তামুলপুৰৰ দায়িত্বত থকা জেহেৰুল ইছলাম IAS গৰাকীয়ে কি গাফিলতিত কিয় আজি এনেকুৱা ধৰণে ছাত্ৰ ছাত্ৰীক কিতাপৰ পৰা বঞ্চিত কৰিলে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু লগতে BTCৰ মুখ্য কাৰ্যবাহী পাৰিষদ প্ৰমোদ বড়ো ডাঙৰীয়াই উচিত তদন্ত কৰি এই বাক্সা জিলাৰ IASৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আপোনালোকৰ জৰিয়তে আহ্বান জনালোঁ ধন্যবাদ আমিও গম পাইছোঁ যে চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ কিতাপ যোগান ধৰিছে কিন্তু আজি একমাত্ৰ মুখ্য ব্যক্তি হিচাপে জিলাখনৰ IASে হয় তেখেতে কোন স্কুলত কিতাপ পাইছে কোন স্কুলত কিতাপ পোৱা নাই সেইটো তেখেতৰ কিন্তু এটা দায়িত্ব আছে কিন্তু আজি IASৰ গাফিলতিৰ কাৰণে আজি বহুত স্কুলত আজি কিতাপ নোপোৱাকৈ প্ৰথম মূল্যায়নৰ পৰীক্ষা দিব লগা হ'ল ছাত্ৰ ছাত্ৰী এইটো কিন্তু খুব পৰিতাপৰ বিষয় হৈছে